Hi guys, welcome to my channel আৰু আজি পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু এই সোমবাৰে আপোনালোকে তো নিশ্চয় জানে চবে যায় বলবমলৈ শিৱলিংগত পানী ঢালিবলৈ এই পবিত্ৰ শাওণ মাহত আমি শিৱলিংগত পানী ঢালিব লাগে তেতিয়া আমাৰ ভগৱান শিৱই সন্তুষ্ট হৈ আমাৰ ভক্তগণৰ যিবিলাক আশা আছে এইবিলাক পূৰণ কৰে সো সেই উদ্দেশ্যৰে আমিও ওলালো paglartek বুলি আৰু এই paglartek মন্দিৰ আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ গোৱালপাৰা টাউনৰ একেবাৰে পশ্চিমে বৰপিটা পাহাৰত আৰু এই paglartek মন্দিৰত যেতিয়া মাটি খনন হৈছিল তেতিয়া কিছুমান মুদ্ৰা পাইছিল প্ৰায় 700 বছৰ পুৰণা তাৰ উপৰিও ইয়াত কিছুমান পুৰণা ৱাল আছে সো আপোনালোকে যদি আহে দেখিবলৈ পাব আৰু ইয়াত আহিবলৈ হলে আপোনালোকে বৰপিটা হৈও আহিব পাৰে আৰু পঞ্চৰত্ন হৈও আহিব পাৰে এইটো মন্দিৰ হল আমাৰ হিন্দুসকলৰ এক পবিত্ৰ স্থান আৰু ইয়াত প্ৰায় ভক্তগণ আহি থাকে সো আপোনালোকে আহক এবাৰ ভিজিট কৰক এই paglartek মন্দিৰ কেনেকুৱা আপোনালোকে আহিলে নিশ্চয় দেখা পাব বন্ধুসকল আমিও আহি অৱশেষত আহি পালোহি paglartek মন্দিৰ আৰু আপোনালোকে দেখিছে ইয়াত বহুত গাড়ী বহুত মানুহ বহুত ভিৰ আমিও গাড়ী বাইকবোৰ পাৰ্কিং কৰি থলো আৰু থৈ এনেকুৱাকে চালো ইফাল চালো দেখিলো বহুত মানুহ পাওনা নাই ভগৱান শিৱৰ মন্দিৰত এবাৰ দৰ্শন কৰিবলৈ এনেকুৱাকে আমি আগবাঢ়ি গলো আৰু এই শাওণ মাহত যে ধৰিলো আমি যিকোনো বৈ যোৱা নদীৰ পৰা পানী আনি শিৱলিংগত ঢালি দিব লাগে তেতিয়া আমাৰ যিবিলাক মনৰ আশা পূৰণ হয় সেই উদ্দেশ্যৰে আমি আহিলো paglartek মন্দিৰলৈ এবাৰ দৰ্শন কৰিবলৈ আৰু বাই সাইডত দেখিছে ইমান ভিৰ ইমান এটা দীঘল লাইন হৈ আছে আৰু paglartek মন্দিৰৰ এইটো হল মূল গেট গাইস আপোনালোকে দেখিব পাইছে এইটো এটা মন্দিৰ আৰু এইটো paglartekৰ মূল মন্দিৰ নহয় এইটো এটা বৰপিটা পাহাৰৰ paglartekৰ মূল মন্দিৰৰ ওচৰতে থকা এটা বেলেগ মন্দিৰ সো ইয়াতে আমি পূজা অৰ্চনা কৰিলো আৰু এই দেখিবলৈ পাইছে আপোনালোকে এইটো হল মন্দিৰৰ মূল অংশটো সো ইয়াতে পূজা অৰ্চনা কৰিলো গাইজ আপোনালোকে দেখক ইমান লাইন এতিয়াও বহুত লাইন হৈ আছে ভগৱান শিৱক আৰাধনা কৰিবলৈ সো আমি আহিলো ব্ৰহ্মপুত্ৰৰ কাষলৈ এনেকুৱাকে নামি আহিলো ব্ৰহ্মপুত্ৰৰ কাষলৈ আৰু ব্ৰহ্মপুত্ৰৰ কাষত আমি এটা ধুনীয়াকে শিৱলিংগ সাজি তাতে পানী ঢালিম পূজা অৰ্চনা কৰিম আৰু আমাৰ বন্ধুবৰ্গে এইবিলাক সহায় কৰি আছে আৰু এইপিনে এটা ধুনীয়াকে আমি শিৱলিংগ সাজি আছো য'ত আমি পূজা অৰ্চনা কৰি আমি আঁতৰি আহিম ধূপ চাকি বন্তি মমবাতি জ্বলাম তাৰপিছত ব্ৰহ্মপুত্ৰ পানী ঢালি এনেকুৱাকে আমিও পূজা অৰ্চনা কৰিম সো সেই উদ্দেশ্যে আমি সাজিলো আৰু পূজা কৰি আমি ইয়াৰ পৰা আঁতৰি আহিলো সো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন বন্ধু হ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেখক ইমান মজা বাইক এইপিনে এটা ৱাটাৰফুল আছে তাতে গৈ আছো সো আপোনালোকক দেখুৱাই আছো কেনেকৈ ৱাটাৰফুল কিমান ডাঙৰ চাই থাকক আপোনালোকে
এটা ৱাটাৰপ্ৰুফ তো ভাল লাগিছে দিয়ে নহওক ভাল লাগিছে আৰু এই খাইছিখিনি দেখক পুৰা দেখক পুৰা গাঁৱৰ ভিৰ আছে বিশেষকৈ পাগলাটেকত যাই কিনে ক'ব লাগিল পাগলাটেকত আহি এবাৰ বহুত ভালে লাগিছে তো আগতে আহিছিলোঁ আগতে ইমান এটা মানুহ হোৱা নাছিল তো এইবাৰে দেখি পেলাই মানে নষ্ট হৈছে ইমান মানুহ লাইন হৈছে তো আমি ক'ব নোৱাৰা ভাষা নহা হৈছে তাৰপিছত আমি কৰিলোঁ এইফালে গ'লোঁ অলপ এইপিনে যাই পিনে আৰু মানুহ দেখিলোঁ বহুত এইপিনেও মানুহ এইপিনেও মানুহ আগতো মানুহ মানে মানুহ দেখি মানুহ মানে ক'ব গ'লে মেইন ইজ মেইন বঢ়িয়া বঢ়িয়া ক ভালকে ক